নমস্কাৰ মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি কথা পাতিম পিএম কিষাণ আঁচনিখনৰ ওপৰত। এই আঁচনিখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা ভাৰতবৰ্ষৰ কৃষকসকলে প্ৰতি বছৰত ৬,০০০ টকাকৈ লাভ কৰে আৰু পইচাটো তেওঁলোকক প্ৰতি ৪ মাহৰ মূৰে মূৰে ২,০০০ টকাকৈ দিয়ে, মানে কিস্তি হিচাপত দিয়ে। এতিয়া কথা হ'ল এই আঁচনিখনত যিসকল ব্যক্তিয়ে অনলাইন কৰি থৈছিল বা আবেদন কৰি থৈছিল তেওঁলোকৰ ফাইনেল লিষ্টত নাম অহাৰ পিছতো তেওঁলোকে কিন্তু যিটো পইচা পাব লাগে সেইটো পোৱা নাই। আৰু যেতিয়া ভৱিষ্যতে আপোনালোকৰ যেতিয়া কিস্তিবিলাক ৰিলিজ কৰিব তেতিয়াও কিন্তু নাপাব। নোপোৱাৰ ৩টা মেইন কাৰণ আছে, যি ৩টাৰ যিকোনো এটা আপোনালোকৰ লগত হৈ আছে। গতিকে ভিডিঅ'টোত মই এইটোৱে ক'ম যে এই ৩টাৰ ভিতৰত কোনটোনো আপোনালোকৰ খেলি মেলি হৈ আছে, যাৰ ফলত আপোনালোকে আগৰ কিস্তিবিলাকো পোৱা নাছিল আৰু ভৱিষ্যতেও নাপাব। এতিয়া চাওক, মই উদাহৰণ হিচাপে কৈছো, এজন ব্যক্তি ২০২৪ চনৰ জুলাইত এপ্লাই কৰিছিল, তো সেই হিচাপত তেওঁ ২০২৪ চনৰ অক্টোবৰ মাহৰ কিস্তিটোৰ পৰা পাব লাগে। তো ২০২৪ চনৰ লাষ্টৰ কিস্তিটো এটা কিস্তি আৰু ২০২৫ চনত বৰ্তমান এটা কিস্তি আহিব, দুটা অলৰেডি আহিছে। তো ২০২৫ চনৰ ৩টা কিস্তি, ৩টা প্লাছ ২০২৪ৰ এটা, ৪টা। এই ৪টা কিস্তি তেওঁ পাব লাগে, কিন্তু কিয় পোৱা নাই, তেওঁৰ কিবা নহয় কিবা এটা ভুল হৈ আছে। কি ভুল হ'ব পাৰে মই সেইটো আপোনালোকক কৈ আছো। চাওক, আপোনালোকে যদি পিএম কিষাণৰ হিতাধিকাৰী হয় বা আপোনালোকে যদি আবেদন কৰিছিল, তেতিয়াহ'লে আপোনালোকে এটা নতুনকৈ বস্তু কৰিব লাগিব, যিটো কেন্দ্ৰীয় চৰকাৰৰ পৰা একেবাৰে মেণ্ডাটৰী কৰি দিছে, প্ৰয়োজনীয়। সেইটো হৈছে ফাৰ্মাৰ ৰেজিষ্ট্ৰি। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰি কি বস্তু সেইটো মই আপোনালোকক এতিয়া কৈ আছো। এতিয়া বহুতে ভাবে যে মই পিএম কিষাণ আঁচনিখনত অনলাইন কৰোঁতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, এই ৰেজিষ্ট্ৰেশ্যনটোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰি হয় নেকি? নহয়। ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো হৈছে এনেকুৱা এটা বস্তু যে যিগৰাকী আবেদনকাৰী আছে তেওঁ এইটো বস্তু দেখুৱাব লাগিব যে তেওঁৰ নামত মাটি নামজাৰি হৈ আছে। এতিয়া যদি আপুনি এজন পিএম কিষাণৰ হিতাধিকাৰী বা পিএম কিষাণৰ আপুনি এগৰাকী আবেদনকাৰী, আপুনি আগৰ কিস্তিকেইটা পাইছিল, কিন্তু বৰ্তমান কি হ'ল, যিহেতু ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব দিছে, আপোনাৰ নামত মাটি নামজাৰি হৈ থকা নাই, নামজাৰি হৈ আছে আপোনাৰ দেউতাৰ নামত। তো এই ক্ষেত্ৰত কি হ'ব, ভৱিষ্যতে যিকেইটা কিস্তি পাব লগা আছিল আপুনি কিন্তু আৰু এই কিস্তিকেইটা নাপাব। বুজি পালেনে? এইটো হ'ল ১ নম্বৰ পইণ্ট। আৰু যিসকল নতুনকৈ এপ্লাই কৰিব খোজা ব্যক্তি আছে তেওঁলোকক কৈছো, আপোনালোকৰ নামত যদি মাটি থাকে তেতিয়াহে এপ্লাই কৰিব, নহ'লে কিন্তু আপোনালোকে এই পিএম কিষাণ আঁচনিৰ সুবিধা নাপাব। বুজি পালে? ২ নম্বৰটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ লিংক। প্ৰতিগৰাকী কৃষকৰে বেংক একাউণ্ট এটা থাকিব লাগিব আৰু সেই একাউণ্টটোৰ লগত কি থাকিব লাগিব, আধাৰ লিংক হৈ থাকিব লাগিব। এতিয়া যদি আপোনাৰ আধাৰ লিংক হৈ থকা নাই, আপুনি এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যদি কোনোবা ব্যক্তিয়ে পিএম কিষাণৰ হিতাধিকাৰী হৈ আছে, আগৰ পৰা কিস্তি পাই আছে, কিন্তু হঠাৎ নোপোৱা হ'ল, তেওঁৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্টটো হৈছে এই ৩ নম্বৰ পইণ্টটো, যিটো মই ক'ম, সেইটো হৈছে eKYC আপডেট। আৰু এটা কথা কওঁ, যদি কোনোবা ব্যক্তি এগৰাকীয়ে পিএম কিষাণত অনলাইন কৰিছিল, কিন্তু তেওঁ যোৱা ২টা-৩টা কিস্তি পাব লাগে কিন্তু পোৱা নাই, তেওঁৰ বাবে ইম্পৰ্টেণ্ট হৈছে এই eKYCটো। eKYC মানে হ'ল আপুনি যে মানুহজন জীৱিত তাৰ প্ৰমাণ দিয়া। আৰু সেই প্ৰমাণটো আপুনি কেনেকৈ দিব, আপোনাৰ বায়'মেট্ৰিকৰ জৰিয়তে, অৰ্থাৎ এই আঙুলিৰ ছাপৰ জৰিয়তে। যেনেকৈ আমি আধাৰ কাৰ্ড এপ্লাই কৰিলে আঙুলিৰ এই 10টা ছাপ দিব লাগে, ঠিক একেদৰে পিএম কিষাণ আঁচনিত এপ্লাই কৰাৰ পিছতো আপুনি কি দিব লাগিব, বায়'মেট্ৰিক্স দিব লাগিব। বায়'মেট্ৰিক্স মানে এই ছাপটো আপুনি দিব লাগিব। আৰু এইটো ক'ত দিব পাৰিব, আপোনালোকে CSC চেণ্টাৰত গৈ পিনে দিব পাৰিব। এতিয়া মই যে উদাহৰণটো কৈছিলো যে এগৰাকী ব্যক্তিয়ে ২০২৪ জুলাইতে এপ্লাই কৰিছে, তেওঁ পোৱা নাই, এই ৩টাৰ ভিতৰত তেওঁৰ কোনোবা নহয় কোনোবা এটা হৈ আছে। আৰু মেক্সিমাম কেছত এই eKYCটো নোহোৱাই দেখা যায়। বহুত মানুহৰ মই দেখিছো চব কৰে, eKYCটো নিদিয়ে আৰু তেওঁলোকক নকয়ও যে আপুনি eKYCটো দিব লাগে। বুজি পালেনে? তো এইটোৱে আছিল সৰু ভিডিঅ', যাৰ জৰিয়তে মই ক'লো যে আপোনালোকে পিএম কিষাণৰ কিস্তি কেইটা নোপোৱাৰ কথাটো এইটোৱে যে আপোনালোকৰ eKYCটো দিয়া নাই, নহয়তো বা আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰা নাই,
নাইবা আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ একাউণ্টৰ লগত লিংক নাই। এইটোৱে আছিল এটা সৰু ভিডিঅ' যাৰ জৰিয়তে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলো যে PM কিষাণৰ কিস্তি কি কি কাৰণত আপুনি পোৱা নাই বা নাপাব। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই এটা ভিডিঅ' আনিম য'ত PM কিষাণ এপ্লাই কৰা গোটেই প্ৰচেছটো বুজাই দিম, কেনেকৈ এপ্লাই কৰে, তাৰপিছত কি কৰিব লাগে গোটেইখিনি। তো আপোনালোকৰ যদি কিবা মতামত আছে তেন্তে কমেণ্টত জনাব। আজিলৈ ইমানেই, ধন্যবাদ।